संताली न्यूज़ चैनल पाहटा से खन जतो को सगुन जोहार कथा एम कते कथा को दोह किदा उदलगुड़ी जिला रेन संताल पटुआ सावता अडी बेबड़ी दुसारी को ताहे कना उनको को पटुआ सावता दो जम न्यू किचरी खंडुआ और ईमान तिया ए गड़वा कुआ उदलगुड़ी जिला रेन पटुआ सावता रेन मंझी लुखीराम सोरेन आसो मोल बैसिरिया दाय खाताव अकार मंझी बिमल कुमार हेम्ब्रम और पारानिक सुनीराम हेम्ब्रम और साव कमिया सेटर को ताहे कना आई बाबा ठेको दाल जुइना दाल गो ठीक है तो दाल गो चुइन खाय आई बाबा पुलिस को साथ दिखी और पुलिस को साथ दिखाई तो ऑलरेडी नितो तो जेल रे खटा तो नुकु पिया पुनिया गिद्रे मेना को नोंडे और इन साले तार बारिया मेना किना बा मिटाम दीदी मा पुलिस कर्मी को दी के दिया और लटुई दो हजरे कते नुकु सरकारे एटुए अनुकियाइसे जे सावताल जनगोष्ठी जिकोनो बारे प्रकारे तेखेतসকলক নিষেধ কৰিব লাগে আৰু তাৰে বেছি ক'বলৈ নাযাওঁ তাৰে একমাত্ৰ উদাহৰণ হ'ল এইখন এখন ঘৰ তাৰ পিছত আপোনালোকে আৰু অলপ দেখিবলৈ পাব আৰু এখন ঘৰলৈ যাওঁ তাতে এই এনেকৈ জৰাজীৰ্ণ অৱস্থাত তেখেতসকলে বাস কৰি আছে সেইকাৰণে আমি খুজিছোঁ যে শিক্ষাৰ কথাটো দূৰৰ কথা তেখেতসকলে চৰকাৰৰ যিটো আৱাস যোজনাৰ আঁচনি আছে আৱাস যোজনাৰ আঁচনিৰ অধীনতে তেখেতসকলে ঘৰৰ ব্যৱস্থাটো পাব লাগিছিল কিন্তু আজিৰ তাৰিখত যিবিলাকৰ ঘৰ দুৱাৰ আছে যিবিলাকৰ সা সম্পত্তি আছে তেনেকুৱা মানুহৰ আজি কিন্তু ঘৰ দুৱাৰ হৈ গৈছে কিন্তু আজি এনেকুৱা জৰাজীৰ্ণ অৱস্থা থকা মানুহবিলাকৰ আজিৰ অৱস্থা কিন্তু বিৰাট কাহিল এইটো আমি নিঃসন্দেহে ক'ব পাৰিছোঁ যে এটা জাতি জনগোষ্ঠীক নিষেধ কৰাৰ এটা পৰিকল্পনা নেকি এইটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ श्रीरामपुर रे मोड़े गोटे बाहरे कौन हिजु पुंडसिम गड्डी पुलिस को एसेट किदा एसे तायम उनको मोड़े गोटेन गड्डी रियान पुरसिम दो घडला अला कते को तोपा काट कुआ आयमा हड़गे नाम कुआ को मेनते आस कते को कोयो का तहना मेनखाय उनको जतो पुंडसिम को तोपा गिडी काट कुआ उदलगुड़ी खन जोसेफ सोरेन और गोसाईगांव खन सिबला टुडुआ रिपोर्ट संताली न्यूज़ धन्यवाद থাকিলে আপোনালোক আটাইলৈ আমাৰ সরকার নিজে খন্ডে এই ক্ষেত্ৰৰ পৰা বন্ধ কৰিছে আমাৰ অসমলৈ আৰু সেই মৰ্মে আমি অসম চৰকাৰৰ ফালৰ পৰা যি অৰ্ডাৰ আমি পাইছিলোঁ সেই অৰ্ডাৰ আমি বেলেগ ষ্টেটৰ পৰা মুক্তি হোৱাটো বন্ধ কৰিছোঁ আৰু যিবিলাক গাড়ী আজি আহিছে এইবিলাক ডক্টৰ পঠাই আহিছে পুৰণা পঠাই আহিছে অহাৰ পিছত চিমুলটোকো আৰক্ষী চকী ধৰিছে ধৰাৰ পিছত এইখিনি মূৰ্তি আমাৰ অসম চৰকাৰৰ পৰহি যিখন অৰ্ডাৰ ওলাইছে এছ পি ওলাইছে সেইখন কালি আকৌ ডিছপ'জ কৰিব আৰু সেই মৰ্মে আমি আহিছোঁ কিমান গাড়ী আজি কালি 10খন গাড়ী টোটাল কিমান ওজনৰ মুৰ্গী আছিল ইয়াৰ এখন গাড়ীত 600 পিছ ওজন প্ৰতি ক'ব নোৱাৰিম কিন্তু 600 পিছকৈ আছে কিমান টকা হ'ব মূল্য এখন গাড়ী 200 টকা এইটো ক'ৰ পৰা আহিছিল বুলি কিবা তথ্য আছে নেকি এইটো কোনো তথ্য নাই বেংগলৰ পৰা আহিছে আমাৰ অসমৰ বাহিৰৰ ষ্টেটৰ পৰা আহিছে এইটো বন্ধ আছিল বন্ধ আছিল আচ্ছা কিয় আহিল এইটো তেওঁলোকে সৰুমা পঠাই আহিছে হেৰি নাই নেকি যেনিবা কোনো বন্দোবস্ত নাই নেকি অসম চৰকাৰেতো আৰু ৰাস্তাটো দিছে মেইন ৰাস্তা কেনেকৈ সোমালে সোমাইছে কিমান টকা মুৰ্গী আছে ধৰক 10 কোটি মোটামুটি 20 লাখ আৰু খৰচ হেৰি আছে অকল মুৰ্গীবিলাকে ফুটি পেলাবা যিবিলাক আছিল নেকি ইয়াতে দেখা গৈছে যে বহুত মানুহ জমা হৈছে ৰাইজ জমা হৈছে এনেকৈ লৈ যোৱাৰ কিবা হেৰি আছে আমি বাধা দি আছোঁ এনেকুৱা বোলে আগতে লৈ আছিলোঁ বহুত